ইয়াতে সাৰখিনি ভালকৈ মিলাই ল'লোঁ আৰু এইফালে সাৰখিনি মাৰিবগৈ লাগে। চিপচিপা বৰষুণ দি আছে যিহেতু সাৰখিনি মাৰিবলৈ বহুত ভাল আছে। আৰু মই আছোঁ ইয়াত পথাৰত আহিছোঁ, সাৰখিনি মাৰি পোৱা নাই। এইফালে মানুহ চানুহ কোনো নাই। এইফালে এজনে ৰুই আছে আৰু সেইফালে এখন ট্ৰেক্টৰ চলি আছে, মানে ৰুবলৈ এতিয়াও আছে, ৰুই আছে প্ৰায় মানুহবিলাকে। বেলিটো ওলাইছে, ঘামচিবোৰ ওলাইছে, বৰ বিজিং বাজাং কৰিছে। হ'লেও সাৰখিনি মাৰি লওঁ। কি হ'ল মানে আজি যদি সাৰখিনি কাইলৈ মাৰিম বুলি ভাবিছিলোঁ, কিন্তু আজিয়ে মাৰিব লাগিব। মই কাইলৈ কৰিম বুলি ভবা কামটো আজিয়ে কৰিব লাগিব মানে, নহ'লে মই 5 মিনিট হৈ গৈ আছে, অৱস্থা বেয়া হৈ গৈছে মোৰ। কামো মানে পাছলৈ থাকি গৈ আছে। বাৰু যে কি নহওক সাৰখিনি মাৰি লওঁ, বেলিটো ওলাই আহিছে, নহ'লে দিগদাৰ আছে। বন্ধুসকল সাৰ মাৰি হৈ গ'ল। কাইলৈ মাৰিম বুলি ভাবি থাকোঁতে এতিয়া লগলৈ মাৰিলোঁ, এতিয়া লগলৈ খতমেই। সেইকাৰণে কাইলৈ কৰিম বোলা বস্তুটো আজিয়ে কৰি পেলাব লাগে মাক্কা, নহ'লে থাকিয়ে যায়, এলাহটো বেছিকৈ বাঢ়ি যায়। এইফালে মোনাটো খালী হৈ গ'ল, মোনা লৈ দিলোঁ এইফালে, আৰু এইফালেদি যাম এতিয়া। ইয়াত বাইকখন থৈ আহিলোঁ, বাইকখন ল'ম আৰু এতিয়া ঘৰত যাওঁ। আজিলৈ মানে যিবিলাকে ভিডিঅ'বিলাক চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম আপোনালোকক। বাই বাই।